অয়া সমনীয়া অসমীয়াৰ কৃষ্টি মাঘ আৰু কঙালী ঐ বহাগতে ধেমালি কৰোঁ। নমস্কাৰ, ফুড মিডিয়ালৈ আপোনালোকক স্বাগতম। পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলোৱে চাগে এতিয়া বিহু বতৰত বিহুৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰিলে। ময়ো আজি ঘৰলৈ আহিছোঁ আৰু এয়া মা আৰু ভণ্টিৰ সৈতে বিহু প্ৰিপেৰেশ্যন কৰিছোঁ। গতিকে মই ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। গতিকে ব'লকচোন চাওঁ আমিনো কেনেকৈ বিহু প্ৰিপেৰেশ্যন কৰিছোঁ, কি কি পিঠা আমি বনাওঁ। যিহেতু বহুতবোৰ পিঠা আমাৰ সমাজৰ পৰা হেৰাই গৈছে, তো মই তাৰে এটা ভিডিঅ' ৰাখিবলৈ চেষ্টা কৰোঁ। এয়া মা ঢেঁকী দি আছে ভণ্টিৰ লগত। এয়া ভণ্টি। পিঠা বনাই আছে আৰু মানে তিল পিঠা, কোনোবাই হয়তো খোলা পিঠা কয়, কোনোবাই তিল পিঠা বৰা চাউলৰ। আৰু এয়া তাতে তিল আৰু গুড়। মা তিল আৰু গুড় কি কৰিলা? তিলখিনি ভাজি লৈছোঁ, ভাজি লৈ গুড়খিনি তাত সানি লৈছোঁ। ধুনীয়াকৈ বনাইছে আৰু ময়ো বনাম মা। এয়া গুড়ৰ লাডু বনোৱাৰ প্ৰস্তুতি। আৰু এয়া মায়ে গুড়খিনি পগাইছে ন মা? হয়। এইটো এতিয়া কেনেকৈ বনাব বৰমা? এইটো হেৰি পিঠাগুড়ি পিঠা গুড় দি পেলাই লাড়ু বনাম। পিঠাগুড়ি গুড়টোৰ লগত মিলাই মিঠৈ লাড়ু বনাম। এনেকৈ লৰাই থাকিব লাগে মানে ভালকৈ গুড়িৰ লগত পিঠাগুড়িখিনি মিল হ'ব লাগে। এয়া আমাৰ জুহালত এতিয়া বৰমাই মিঠৈ লাড়ু বনাই আছে। এয়া বৰমা পূৰা এক্সপাৰ্ট মানে মিঠৈ লাড়ু বনোৱা, সেইকাৰণে বৰমাকে বনাব দিছে মায়ে। এয়া মায়ে এয়া বৰপিঠাৰ যোগাৰ। মা কৈ দিয়াচোন কেনেকৈ কি দিছা? কোমল চাউলৰ পিঠাগুড়ি, তাতে কেইটামান কালজিৰা দিছোঁ, আদা পিচি দিছোঁ, গুড় দি সানি এতিয়া থৈ দিম আৰু ৰাতি পিঠা বনাম। মানে বৰপিঠা বনোৱা মাৰ হাতৰ বৰপিঠা সোৱাদেই বেলেগ। এয়া হ'ল আজি গৰু বিহু, আৰু গৰু বিহুৰ দিনা এয়া দুপৰীয়া। কালি উৰুকাৰ দিনাখন ভিডিঅ'খিনি দেখালোঁ, আৰু আজি ইয়াত তিলৰ লাডু বনোৱা কৈছোঁ যে সেয়া একেটা ভিডিঅ'তে নেক্সট দিনাখনৰ। আজি ইয়াত দুপৰীয়া আকৌ মায়ে ৰাতিপুৱাবেলা আগবেলা কাম বন কৰি মেলি আজৰি হৈ আকৌ এতিয়া পিঠা বনোৱা লাডু বনোৱা। এয়া চাওক, এয়া এতিয়া বনাই আছে তিলৰ লাডু। তিলৰ লাডু বনোৱা যোগাৰ কৰি আছে মায়ে। এয়া কি কৰিলা মা? কি কৰিলোঁ এতিয়া পানী দি পেলাই পানীখিনি উতলাৰ পিছত গুড় দি দিছোঁ। গুড়খিনি যেতিয়া মানে অলপ হেৰি হৈ গলি আঠা আঠা হ'ব, তেতিয়া তাত তিল দি তিলৰ লাডু বনাম। সেয়া মই দেখাই থাকিম আৰু। এয়া তিলখিনি এতিয়া এই গুড় যে পগাই আছিলে সেই গুড়ত দিলে মায়ে, আৰু এয়া আইতাই লৰাই আছে।
জুইৰ পৰা কেৰাহীখন নমাই দিলে, নমাই পেলাই এয়া এতিয়া লৰাই আছে। তিলখিনি গুড়খিনিৰ লগত ভালকৈ মিহলাইছে, হেতাৰে মিহলাই পেলাই তাৰপিছত এয়া লাডু কৰিব লাগিব। এয়া মাহঁতে বনাই আছে আৰু আটাইতকৈ কঠিন এই তিলৰ লাডু বনোৱাই, কাৰণ কিয়নো একদম গৰম গৰম হৈ থাকোঁতেই লাডুটো বনাব লাগিব। যদি ঠাণ্ডা হৈ যায় লাডু নহয়, সেইকাৰণে এয়া বহুত গৰমে গৰমে বনাই আছে মাহঁতে। এইয়া মায়ে লাডু বনাই আছে। এয়া চিৰা জাৰি আছে জলপান খাবলৈ, বিহুত চিৰা দৈ জলপান। এয়া কি বনাইছে? এইটো গিলা পিঠা বনাম। ঘিলা পিঠা সানিছে। কি পিঠাগুড়ি এয়া সানিছে? এইটো কোমল চাউল। কোমল চাউলৰ। এয়া ঘিলা পিঠা বনাই আছে কোমল চাউলৰ পিঠাগুড়িয়ে। তাৰপিছত এয়া আকৌ এইফালে দেখিছে, সেয়া মায়ে কি বনাইছে? মা বৰপিঠা। এয়া বৰপিঠা। কালি যে মায়ে ৰাতিয়ে গুলি থৈছিলে, এয়া যোগাৰ কৰি থৈছিলে, এয়া মায়ে এতিয়া তেলত এয়া বনাই আছে। প্ৰথমটো মই খাম কিন্তু বনাব দেই। নোৱাৰিলে বেছিকৈ খোৱা। এয়া মই খাম। এয়া ধুনীয়া হৈছে, ধুনীয়া। এয়া এতিয়া প্ৰথম পিঠাটো হৈ গ'ল। মায়ে আৰু বনাই আছে। এয়া বৰপিঠা। এয়া ঘিলা পিঠা এতিয়া সানি খোৱাৰ পিছত এইখিনি এনেকৈ হাতেৰে তলুৱাত লৈ গোল গোল মানে গোল কৰে, যি কৰে মানে নিজৰ যি ধৰণে আপুনি শ্বেপ দি বনাব বিচাৰে তেনেকুৱাহে বনাই আছে। এয়া ঘিলা পিঠা, সেয়া গুড় কৰাৰ পিছত এয়া তেলত দি আছে। এয়া মায়ে নাৰিকল লাড়ু বনোৱা প্ৰস্তুতি চলাই আছে। নাৰিকল লাড়ু বনাব হয়তো জানেই, বহুতেই জানে, হ'লেও মই মাক সোধোচোন কেনেকৈনো বনায়। মা কেনেকৈ বনোৱা নাৰিকল লাড়ু? নাৰিকল লাড়ু কেনেকৈ বনায়? নাৰিকল ৰুকি পেলাই তাত চেনি সানি কুকাৰত বনাওঁ, কিছুমানে চচতো বনায়। কুকাৰত তলত অকণমান ঘিউ দি লওঁ পেলাই কুকাৰত ঢালি দিওঁ। ঢালি দিয়া ভাজি যেতিয়া পাত উঠিব, চেনি পাতটো উঠিব, তেতিয়া নমাই পেলাই লাড়ু বনাওঁ। কুকাৰত অকণমান ঘিউ দি নাৰিকলখিনি, দুটা নাৰিকল আছিলে, দুটা নাৰিকলত দুকাপ চেনি মিলাই কুকাৰত দি অলপ ভাজি ঢাকনা লগাই মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। লৰাই থাকি যেতিয়া চেনিখিনি হেৰি হ'ব, তেতিয়া ভাজি হৈ গ'ল। চুই চাইছোঁ, লাডু বনাব পৰা হ'ল।
নাৰিকলৰ যিহেতু বহুত দাম হৈছে সেইবাবে অলপ সৰু সৰুকৈ বনাইছোঁ আৰু তেতিয়া মানে খুব কম পৰিমাণতে মানে বেছি হ'ব নেকি সৰু সৰুকৈ বনালে এয়া মা ভাগৰ নাৰিকল লাড়ু বনাই ৰেডি এয়া ময়ো বনালোঁ আকৌ দেই মাৰ লগতে তো এয়া আজি বহাগৰ প্ৰথম দিন বহাগ বিহুৰ আৰু এয়া আমাৰ সকলো জলপান ৰেডি মায়ে অতি মৰমেৰে চব সজাইছে এয়া পিঠা পনা বনোৱা আপোনালোকে দেখিছিলে তাৰ লগতে এয়া চিৰা দৈ তাৰপৰা এয়া লুচি ঘুগুনিও বনাইছে মায়ে তো এতিয়া আমি আটাইবোৰ মা পাপা ভণ্টি মই একেলগে বহি জলপান খাম আৰু আপোনালোকক পুনৰ এবাৰ বহাগ বিহুৰ আন্তৰিক শুভকামনা জনালোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু প্লিজ মোৰ এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ পুনৰ আহিম এটি নতুন ভিডিঅ' লৈ